হেল্ল' সকমবাকী ৰাইজ স্বাগতম জনাইছোঁ মোৰ নতুন ইউটিউব চেনেলটোলৈ। আজি আপোনালোকৰ মাজলৈ এটা ভাল খবৰ লৈ আহিছোঁ। ভিডিঅ'টো স্কিপ নকৰাকৈ চাব। যদি ভিডিঅ'টো ভাল লাগে লাইক শ্বেয়াৰ লগতে চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। আজি আপোনালোকৰ মাজলৈ এটা বৰ ভাল খবৰ লৈ আহিছোঁ। ৰাজ্যজুৰিত চলি আছে গুণ উৎসৱ। গুণ উৎসৱৰ নামত চলিছে মাৰপিট উৎসৱ। শিক্ষাৰ গুণ দেখিবলৈ পোৱা গৈছে, যে ভালকৈ উপভোগ কৰি আছে। ইয়াতকৈ হয়তো বাল গুণ উৎসৱ আগলৈকে দেখিবলৈ পোৱা নাযায়। ছাত্ৰ ছাত্ৰীৰ বাল শিক্ষা গ্ৰহণ কৰি আছে। গ্ৰেড A+ পাবলৈ মাৰপিট চলিছে নেকি? ভিডিঅ'টো স্কিপ নকৰাকৈ কাহিনীটো চাওক। বৰ্তমান ৰাজ্যজুৰি চলি আছে গুণোৎসৱ আৰু গুণোৎসৱৰ কাৰ্যসূচীত এনেধৰণৰ প্ৰচণ্ড মাৰপিটৰ ঘটনা, হতাহতি, বাঘ বিতণ্ডা দেখিবলৈ পোৱা গৈছে। বৰপেটাৰ হাওৰা চৰা মফিজ খান উচ্চতৰ মাধ্যমিক বিদ্যালয়ত এই ঘটনা সংঘটিত হৈছে। অধ্যক্ষ মুক্তাৰ আলী খানে পূৰ্বেও শিক্ষকক মাৰপিট কৰাৰ অভিযোগ উত্থাপন হৈছে। ৰূপতো সেই দৃশ্য দেখুৱাৰ পৰা আমি বিৰত আছো। কিছু দৃশ্যাংশ আপোনালোকে চাওক। দৃশ্য দেখিলে অনুমান কৰিব পাৰি কি ধৰণৰ পৰিৱেশ চলি আছিল বিদ্যালয়ৰ গুণোৎসৱ। কিন্তু গুণোৎসৱ চলি থকাৰ মাজতে স্থানীয় আৰক্ষী উপস্থিত হৈ অধ্যক্ষ লগতে সহ শিক্ষকক এতিয়া থানালৈ লৈ যাব লগা হৈছে। তেওঁলোক থাকিব লাগিছিল গুণোৎসৱৰ কাৰ্যসূচীত। বিদ্যালয়ৰ ছাত্ৰ ছাত্ৰীসকলৰ যি উৎকৰ্ষ বা ছাত্ৰ ছাত্ৰীসকলৰ ভালৰ কাৰণে যি ধৰণৰ কাৰ্যসূচী গ্ৰহণ কৰিছে শিক্ষা বিভাগে, সেই কাৰ্যসূচীত অংশ লোৱাৰ পৰিৱৰ্তে এনেদৰে অধ্যক্ষ এতিয়া থানালৈ যাব লগা হৈছে। তেওঁলোকক আটক কৰি লৈ গৈছে স্থানীয় আৰক্ষীয়ে। এনেধৰণৰ ঘটনা সংঘটিত হৈছে বৰপেটাত। বৰপেটাৰ ৰূপসী শিক্ষাখণ্ডৰ অন্তৰ্গত হাওৰাচৰা বৰভিটা যি উচ্চতৰ মাধ্যমিক বিদ্যালয়, মফিজ খান উচ্চতৰ মাধ্যমিক বিদ্যালয়, এই বিদ্যালয়তে সংঘটিত হৈছে এই অনাহুত অনাকাংক্ষিত পৰিস্থিতি। দৃশ্যাংশ মই এইখন বিদ্যালয়ত টিচাৰ, এছিষ্টেণ্ট টিচাৰ, আৰু মই মানে যিখিনি দেখা পাইছোঁ, আমাৰ প্ৰিন্সিপাল ছাৰে আৰু চৌধুল ছাৰে তৰ্ক বিতৰ্ক হৈ উমাৰ চিট লৈ কিবা তৰ্ক বিতৰ্ক হৈ কৰি আছে। মই মাজত যাই তেওঁলোকৰ ঝগড়াটো মানে বাধা দিছোঁ। বাধা দিয়াৰ লগে লগে মোক এটা মাৰি দিছে। কোনে মাৰিছে? প্ৰিন্সিপাল ছাৰে। মাজে মাজে এনেকৈ কৰেই তেওঁ। কিছুদিন আগত হাৰাজকা ছাৰক, ভাইচ প্ৰিন্সিপাল ছাৰক মাৰিছে। তাৰ আগত চাবান ছাৰ ছাবজেক্ট টিচাৰক মাৰিছে। ইয়াৰ অভ্যাসেই এনেকুৱা মাৰিছে। মই ন্যায় বিচাৰোঁ আৰু এই প্ৰিন্সিপালক ইয়াৰ পৰা এই বেলেগ স্কুলত দিব লাগে। এইখন প্ৰিন্সিপাল দি এইটো বিদ্যালয়ত নচলে। মতে দি দিছে, ল'ৰাৰ অমাৰ চিট ছোৱালীক দিছে আৰু ছোৱালীৰ অমাৰ চিট ল'ৰাক দিছে। তো সেই কথাটো এক্সটাৰ্নেল ইভালুৱেটৰে ধৰিলে। ধৰাৰ পিছত ইভালুৱেটৰজনে মোক ক'লে যে তুমি লেজন অফিচাৰ, তুমি চোৱাচোন কথাটো সঁচাকৈ এনেকৈ হৈছে নেকি। মইতো ধৰিলোঁ 6-7টামান আৰু বহুত বেছি আছে নেকি। তো তেনেকৈ কোৱাৰ পিছত মই আৰু সুধিলোঁ, দেখিলোঁ যে আৰু 30-35জনক এনেকৈ দিছে। যাৰ নাম আছে ল'ৰা ছোৱালীবোৰে এপিল কৰিছে, ছাৰ মোৰতো নাম এইটো নহয়, মোৰ নাম বেলেগ। প্ৰিন্সিপালে মোক কৈছে যে দি ফিল আপ কৰি দি যি আছে মই চাম নহয়, যেনে তেনে এ গ্ৰেড পাব লাগিব স্কুলখনে, গতিকে তো তেনেকৈ দি আৰু ফিল আপ কৰি দিয়ে। এক্সটাৰ্নেল ইভালুৱেটৰ এইবিলাক মই মেনেজ কৰিছোঁ, সেইবিলাকতো তহঁতৰ কোনো চিন্তা নাই এনেকৈ কৈছে। তাৰ মই ইভালুৱেটৰ ছাৰক ক'লোঁ যে ছাৰ হয় কথাটো এনেকৈ। ল'ৰা ছোৱালীকেইটাক মই লৈ গ'লোঁ যে ছাৰ এনেকুৱা কথা হয়। তেতিয়া ছাৰেও সুধিছে আৰু ছাৰে এইখিনি বস্তু চিজ কৰিছে, ইভালুৱেটৰ ছাৰে চিজ কৰিছে। এনেকুৱাকৈ তেওঁ কৰিছে আৰু আগে পিছে বহুত মাৰধৰ কৰে। এই ভাইচ প্ৰিন্সিপাল ছাৰকো মাৰিছিলে ইয়াৰ আগতে প্ৰিন্সিপালজনে, আৰু তাৰ আগতে আমাৰ ছাবজেক্ট টিচাৰ এজনকো মাৰি একদম পেলাই দিছিলে। তেওঁৰ একেবাৰে মৰি যোৱা অৱস্থা হৈছিল, ৰেফাৰ কৰিছিলে গুৱাহাটীলৈকে। তাৰপিছত আৰু 2জন ছাবজেক্ট টিচাৰক মাৰিছিল। আৰু আজিও খুৰশ্বেদ নামৰ এজনে তেওঁকতো মাৰিছে, মোকো মাৰিছে। তেওঁ মোক মাৰিছে মানে যে তুমি কি ওলাই আহিছা, মই লেজন অফিচাৰ হৈছোঁ, মই মোৰ ডিউটি আছে, মই ডিউটি কৰিব আহিছোঁ। ক'তৰ কোনো ডিউটি নাই, তোমাৰ পৰা যায় এনেকৈ কৈ মোক লাঠি আৰু গোৰ মাৰিছে। মোৰ এইটো প্ৰিন্সিপালৰ নাম কি? মুক্তাৰ আলী। প্ৰিন্সিপাল মুক্তাৰ আলী। মোৰ নাম ছাহিদুল ইছলাম। মই নিয়াৰেষ্ট ক্লাষ্টাৰৰ CRC হওঁ আৰু লেজন হিচাপে মই আজি ইয়াতে ডিউটি কৰিবলৈ আহিছিলোঁ। তো এনেকুৱা দুৰ্ব্যৱহাৰ আগে পিছে কৰিছে। আৰু আপোনালোকে জানিব পাৰিব যিমানবোৰ হেৰি আছে এক্সটাৰ্নেল ইভালুৱেটৰ যোন আছে তেওঁলোকে ক'ব ধুনীয়াকৈ, আৰু যিসকল আপোনাৰ ডিউটি কৰি আহিছে ইনভিজিলেটৰ তেওঁলোকে ক'ব পাৰিব ইয়াৰ আগতে ডিউটি কৰিছে। তেওঁ চৰম ব্যৱহাৰ আৰু ইমান। এই ঘটনাটো কোনটো স্কুলত হৈছে? এইটো চাৰচৰা মফিজ খান উচ্চতৰ মাধ্যমিক বিদ্যালয়ত হৈছে। কোনোবা জখম আছে নেকি? মোৰ জখম আছে, মোক এটা মাৰিছে, মোক ইয়াতে ফালি পেলাইছে, মাৰি পেলাইছে। আচ্ছা ইয়াতে মাৰিছে, ইয়াতে মাৰিছে, মোৰ এইটো চোলা ফালি পেলাইছে, মোৰ অন ডিউটি কাৰ্ডখন ছিঙি পেলাইছে, অন ডিউটি মোৰ কাৰ্ডখন ছিঙি পেলাইছে। মোক লাঠি আৰু গোৰ মাৰিছে, মোক পেলাই দিছিলে। মোক হেল্প কৰিব অহা মোৰ সতীৰ্থ খুৰশ্বেদ খানকো মাৰিছে, খুব বেয়াকৈ মাৰিছে। তেওঁৰ এনেকুৱা মাৰপিট কৰাটো অভ্যাসৰ পৰিণত হৈছে। ইয়াৰ আগে পিছে বহুত মাৰপিট কৰিছে আৰু মাৰপিট কৰে। মই ইয়াৰ এটা তদন্ত বিচাৰোঁ আৰু এটা সঠিক এটা সিদ্ধান্ত হ'ব লাগে। অধ্যক্ষজনৰ বিপক্ষে শাস্তিমূলক ব্যৱস্থা ল'ব লাগে। শিক্ষা বিষয়ে জানিছে, আমাৰ BO ছাৰ আহিছিলে, BO ছাৰ ইয়াৰ
শুনিছে, বিষয়বোৰ তদন্ত কৰি আছে। তেওঁ কৈছে ঠিক আছে। মই ISRক ফোন কৰিছিলোঁ, ISRে কৈছে যে প্ৰিন্সিপালজন যথেষ্ট বদমাইছ, একেবাৰে বদমাইছ মানুহ। তেওঁ আগে পিছত বহুত এনেকুৱা এলিগেশ্যন আছে মোৰ তাত, তেওঁৰ ব্যৱস্থা মই ল'ম, তুমি তোমাৰ ডিউটিখন কৰি থাকা। এজাৰ মই দিছোঁ, এজাৰ মই দিছোঁ। মাৰপিট এইটো তেওঁৰ স্বভাৱগত, এইটো স্বভাৱগত। তেওঁ মানে অল ইন অল ভাবে আৰু তেওঁ সৰ্বাশক্তিমান বুলি ভাবে। তেওঁ স্কুলৰ কোনো শিক্ষক হিচাপে বিহেভ নকৰে।